নমস্কাৰ মই প্ৰয়াস মজুমদাৰ আজি এই ভিডিঅ'টো কৰিবলৈ মন গ'ল এটা কথা শ্বেয়াৰ কৰিবলৈ যে যোৱাকালি জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে তেখেতৰ NDTV পোষ্টটোৰ পৰা তেখেতে পদত্যাগ দিলে আৰু সেইকাৰণে মনটো বহুত দুখ লাগি আছে কাৰণ নিউজ বুলিলে মই NDTVকে ফ'ল' কৰিছিলোঁ আৰু চাগে এতিয়া আৰু ফ'ল' কৰা নহ'ব তথাপিও ৰবিশ কুমাৰ এতিয়া ইউটিউব এটা চেনেল খুলিছে ৰবিশ কুমাৰে সেই চেনেলৰ পৰা নিজৰ মন্তব্যবিলাক ব্যক্ত কৰিব আৰু সাংবাদিকতা কৰি গৈ থাকিব আৰু আজি এই ভিডিঅ'টো কৰা আৰু এটা কাৰণ হ'ল যে যোৱা বছৰ আজিৰ দিনটোতে 2021 চনৰ 2 ডিচেম্বৰত আমি এটি গীত ৰিলিজ কৰিছিলোঁ গীতটিৰ নাম আছিল কোনে কাঢ়ে গীতটি লিখিছিল মোৰ দেউতা পৰমানন্দ মজুমদাৰে আৰু সেই গীতটিত যি কথা ব্যক্ত কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ সেই কথা আজি দিনক চাই পেলাই বহুতেই ইম্পৰ্টেণ্ট বহুতে মহত্বপূৰ্ণ আৰু সেই গীতটি মই আজি ৰবিশ কুমাৰ ছাৰলৈ ডেডিকেট কৰিব বিচাৰিছোঁ আহক একেলগে উপভোগ কৰোঁ কোনে কাঢ়ে ধন্যবাদ কোনে কাঢ়ে আমার কুয়ার অধিকার কোনে কাঢ়ে আমার মুখর আহার কোনে কাঢ়ে আমার লেখার অধিকার আমার কুয়ার कमाल की बात है कि आज के दिन देश में हालत ये हो गई है कि हर छोटी से छोटी चीज में ये लोग रिलीजियस हेट्रेड बोल देते हैं। रीजन बड़ा सिंपल है मेरी राय में, डिवाइड एंड रूल की पॉलिसी। हिंदू मुस्लिम जितने अलग होंगे एक दूसरे से, जितनी लोगों के बीच में नफरत फैलेगी, उतने ही इन्हें वोट मिलेंगे डर के नाम पर। সভ্যতা জানো পাৰি ভাঙিব নিমিষতে ঐক্যৰে নাজৰি জানো পাৰি ছিঙিব পলকতে চৌদিশে উঠিছে প্ৰতিবাদৰ কোনে কাঢ়ে আমাৰ কুয়াৰ অধিকাৰ কোনে কাঢ়ে আমাৰ মুখৰ আহাৰ আমাৰ কুয়াৰ অধিকাৰ। दोस्तों की भाषाओं में भी धर्म ढूंढना ये लोएस्ट लेवल ऑफ कम्युनल पॉलिटिक्स है। इन लोगों को हर चीज में हिंदू मुसलमान करना होता है, तो ये अब इस हद तक पहुंच गए हैं कि लैंग्वेजेस में भी ये हिंदू मुस्लिम करने लग गए। ধৰ্মৰ কথাৰে কিমান খেলিবা খেল জীৱনৰে ক্ষমতাৰ ৰাগিৰে কিমান মাৰিবা খেল মৰণৰে চূৰ্ণ তোমাৰ কোনে কাঢ়ে আমাৰ কুয়াৰ অধিকাৰ